নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক মই লৈ যাম হাজোত থকা পুৱা মক্কালৈ। তেনেহ'লে বলক আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট অবিহনে মই ভিডিঅ' বনাব নোৱাৰিম। তেনেহ'লে বলক এতিয়া আমি হাজোত থকা পুৱা মক্কালৈ আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আৰু আমি এনেকুৱা একা বেকা ৰাস্তাৰে পাহাৰৰ মাজে মাজে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পুৱা মক্কালৈ গৈ আছো। এটি হল পুৱা মক্কাৰ গেট। আপোনাক 4 কিলোমিটাৰ আগত এনেকৈ ওয়েলকাম জনাব, আমিও এনেকৈ ওয়েলকাম জনালো। মই ফাইনালি এই পুৱা মক্কা দৰগাহ মই ইতিমধ্যে আহি পাইছোঁ। আৰু আপোনালোকে যেতিয়া এই পুৱা মক্কা দৰগাত যেতিয়া আপোনালোকে আহিব, এই চিৰিবিলাক যে আপোনালোকে দেখিছে, এই চিৰি দি উঠি আপোনালোকে পুৱা মক্কা দৰগাত আপোনালোকে যাব পাৰিব। আৰু যে আপোনালোকে পকা ৰাস্তাটো চিধা ৰাস্তা দেখিছে, আপোনালোকে এই চিধা ৰাস্তাত গাড়ী লৈ আহিলে আগত পাৰ্কিং আছে, তাত গাড়ী ৰাখিব লাগিব। গাড়ীত ৰাখি আপোনালোকে সেইটো চাইটো আপোনালোকে পুৱা মক্কা দৰগাত আপোনালোকে আহিব পাৰিব। আৰু যদি আপোনালোকে এনেকৈ যদি চিধা যদি আপোনালোকে বগাই যায়, তেনেহ'লে এই চিৰিৰে বগাই এই পুৱা মক্কা দৰগাত আপোনালোকে যাব লাগিব। তাৰ কাৰণে মই আপোনালোকক এই পুৱা মক্কাৰ দৰগাৰ চিৰিবিলাক দেখাব চেষ্টা কৰি আছোঁ। আৰু এতিয়া মই এই পুৱা মক্কাৰ দৰগাৰ চিৰি বগাই মই এই পুৱা মক্কা দৰগাত মই গৈ আছোঁ। আপোনালোকে যেতিয়া এই পুৱা মক্কা দৰগাত যেতিয়া আপোনালোকে আহিব, এইটো হ'ল অজুখানা। আৰু মই তাৰ কাৰণে আপোনালোকক এইটো অজুখানাৰ দৃশ্যটো মই আপোনালোকক দেখাইছোঁ। আৰু মই এতিয়া বিসমিল্লাহ কৈ আৰু এতিয়া মই এই পুৱা মক্কা দৰগাত মই সোমাব চেষ্টা কৰি আছোঁ। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলোৰে দৃষ্টিগোচৰ হয়। আৰু এই পুৱা মক্কা দৰগাহ অসমৰ ইতিহাসত সোণালী আখৰে লিখা আছে। ইয়াত কোনো জাত নাই, ইয়াত কোনো পাত নাই, ইয়াত কোনো ধৰ্ম মানুহ নাই। আৰু চাওক, এইটো হ'ল পুৱা মক্কা দৰগাহৰ দানৰ বাকচ। আৰু আপোনালোকে যেতিয়া এই পুৱা মক্কা দৰগাত যেতিয়া আপোনালোকে আহিব, ইয়াত আপোনালোকে দান কৰিব পাৰিব। তাৰ কাৰণে এইটো দৃশ্য মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আৰু আপোনালোকক এতিয়া মই এই দৰগাৰ চাৰিওফালৰ যিটো দৃশ্য মই ঘূৰি দেখাব চেষ্টা কৰিম। রামধেনু হইয়া কত রঙিন রঙের বুকুতে বিয়পা অভিমানী রে কিন কই গোপনে তুমি শুনা না নীরবে এই পুৱা মক্কাত যে কেৱল অসমৰ মানুহ আহে এইটো নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতৰ মানুহ এই পুৱা মক্কা দৰগাত আহে। আৰু তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলোৰে এইটো ভিডিঅ' দৃষ্টিগোচৰ হয়, যাতে আমাৰ এইটো পুৱা মক্কা আমি যাতে ভাৰতবাসীৰ আগত যাতে আমি পৰিচয় দিব পাৰোঁ। তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকক শ্বেয়াৰ কৰক। এতিয়া আমি এই পুৱা মক্কাৰ নামটো কেনেকৈ হ'ল, এই কথাটো আমি এতিয়া ইমান চাপৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ নাম হৈছে হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া ৰহমতুল্লাহ আলাইহি। তেওঁ ইৰাকৰ বাচ্চা আছিল আৰু বাচ্চাৰ ভাৰ নিজৰ ল'ৰাক গতাই দি অসমলৈ আহিছিল। আৰু তেখেতৰ উদ্দেশ্য আছিল ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে। আৰু অসমত আহি ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেখেতৰ লগত ৭০জন শিষ্য আহিছিল। গোটেইকেইজন মিলি মছাৰা কৰি ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেই ঠাইটোত তেওঁলোকে মছজিদ বনাইছিল নামাজ পঢ়াৰ কাৰণে।
তেওঁলোকে সেইটো ঠাইত নামাজ পঢ়িছিল আৰু গোটেইকেইটাৰ মিলি পেলাই ইছলামৰ প্ৰচাৰ কৰিছিল। আৰু ইয়াত চব ধৰ্মৰ মানুহ আহি, হিন্দু মুছলিম খ্ৰীষ্টান কোনো পাৰ্থক্য নাই, চব ধৰ্ম আহি প্ৰণাম কৰে, দোৱা কৰে আৰু নিজৰ ব্যক্তিগত কথা এনে মনে মনে কয় আল্লাহ ভগৱানৰ ওচৰত কয়, এওঁৰ উচিলাই ইয়াছিদিন আউলিয়াৰ উচিলাই আল্লাহ ভগৱানক খাটে, সেইটো কাৰণে দোৱাবিলাক ক'ব লাগে। সেইকাৰণে ইয়াৰ নাম হৈছে পুৱা মক্কা। আৰু আপোনালোকক যে মই এই বিশাল ঘৰটো যে মই আপোনালোকক দেখাই আছোঁ, এই বিশাল ঘৰটোৰে নাম হৈছে মুছাফিৰখানা। মুছাফিৰখানা মানে হৈছে আপোনালোকে যেতিয়া পুৱা মক্কা দৰগাত যেতিয়া আপোনালোকে আহিব, যদি আপোনালোকে কোনোবা যাব যদি নোৱাৰে, আপোনালোকে এই বিশাল ঘৰটোতে থাকিব পাৰিব। ইয়াত খোৱা বোৱা সকলোৰে সুবিধা আছে, কোনো অসুবিধা নাই। পুৱা মক্কা দৰগাত যে কেৱল অসমৰ মানুহ আহে এইটো নহয়, উত্তৰ পূৰ্বাঞ্চলৰ মানুহ আহে, গোটেই ভাৰতৰ মানুহ লক্ষ লক্ষ মানুহ ইয়াতে আহে। আৰু ইয়াত মাঘ মাহত যেতিয়া ইয়াত উৰুচ হয়, গোটেই ভাৰতবৰ্ষৰ মানুহ লক্ষ লক্ষ মানুহ ইয়ালৈকে আহে। কোনো জাত নাই, কোনো পাত নাই, কোনো ধৰ্ম নাই, যিমান মানুহ দেখিছে গোটেইবিলাক মানুহ আজি ইয়াত আহিছে। কিছুমানে নিজৰ মনৰ আশা ইত্যাদি লৈ এই পুৱা মক্কাত আহিছে। কোনোবা ধুবুৰীৰ পৰা আহিছে, কোনোবা পশ্চিমবংগৰ পৰা আহিছে, কোনোবা মেঘালয়ৰ পৰা আহিছে, কোনোবা ত্ৰিপুৰাৰ পৰা আহিছে, কোনোবা নলবাৰীৰ পৰা আহিছে, কোনোবা নগাঁৱৰ পৰা আহিছে ইত্যাদি সকলোবিলাক মানুহে বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহিছে। আপোনালোকে যে এই মানুহবিলাক দেখিছে, এই মানুহবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু তাৰ কাৰণে মই আপোনালোকক দেখাই গৈ আছোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।